থ কুকুৰাজনী মৰতে ইমানকে কান্দিব নালাগে আৰু দে তই যেনেকে কান্দিছ মই দেউতা ঢুকাওঁতেও সিমান কনা নাছিলো বুজিছ ঐ তোৰ বাপাই কণী পাইছিলা নেকি কিবা মইহে জানিছো মোক কুকুৰাজনী কিমান ডাঙৰ কণী মোক খুৱাইছিলে ইমান জোৰে নকয় নহয় रुस्तम में हम तुम्हारे बाप लगते हैं इस्ते में मैं बापे हूँ नाम है शहंशाह नाम দেউতা মই বিয়া পাতিম মোৰ কাৰণে এজনী 18 বছৰৰ ছোৱালী বিচাৰি দিয়া যদি 18 বছৰৰ ছোৱালী নাপাও তেন্তে 6 বছৰৰ 3টা নহলে 9 বছৰৰ 2টা হলে চলিব জান তুমি আহি গলা মই জানো তুমি আহিবা বুলি তুমিতো জানা মোৰ মোবাইলত ৰিচাৰ্জ নাই বুলি তুমিতো কল কৰিব পাৰা তোমাৰতো জিঅ' চুপ চানা গৰু ধস পোৱালি মই কি জিঅ'টো তোৰ লগত কথা পাতিবলৈ লৈছো নেকি কটাৰীৰে হাত কাটি তোমাক নাপালে মই এইবিলাক মক্কেলবিলাকে কৰে জানো জানো মই জানো কোনোবা মানুহ এজনক সন্মান দিবি তেতিয়া কি কবি ও পাজি পেড়ে পুনা ও পাজি পেন্দি পুন্দু খাটি পাঞ্জাবী পাৰিছো মানে তোক পাঞ্জাবৰ পৰা মানুহ আহি উঠাই নিয়ে নেকি ঠিক নাই আকৌ ধৰ কোনোবাই তোক দম চম দিলে সেলফি লে লে রে লে লে রে লে লে রে মই তোৰ লগত সেলফি লম নেকি ভাগ মক্কেল জানিলো পৰা আহিলে জাষ্ট কণী ফুটি ওলাই আহিছো বোলে আগলতি কলপাত হালে কি জালে দিনতে আপুনি এখোপা ক'ত নুখালে বোলে তুলসী তলে মৃগ পহু চৰে বোলে ঘনী নথকা ঘৰত দিনতে চলে বগী ছোৱালীৰ পাবলৈ মহিমা এনেকে গাম বুলি ভাবিছিলা নেকি বাট আই লাইক মাগুৱনীয়া ছোৱালীহে চাব নালাগে মই যিটো কম তুমি শুনিছো আচ্ছা শুনিম তাই মোক কি কৈছে চাবা দেই চাম আৰে তুমি চাব নালাগে মই কিটো কৈছো শুনা আচ্ছা কথাটো কেনেকে আৰম্ভ হ'ল চাবা আচ্ছা চাইছো তুমি চাব নালাগে কথাটো কি কৈছো শুনা না আচ্ছা শুনিবলৈ দিছে